নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এইটো ভিডিঅ'ৰ যোগেদি দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ যেটো অতিকয় টান বুলি তোমালোকে ভাবা অভেদ মানে কি কিছুমান সূত্ৰৰ সহায়ত যে প্ৰমাণ কৰিব লাগে আমি কিছুমান এই যে বাওপক্ষৰ পৰা হুপক্ষ আমি প্ৰমাণ সমান বুলি প্ৰমাণ কৰিব লাগে সেই যে সূত্ৰবিলাক ব্যৱহাৰ কৰে সেই সূত্ৰৰ বিষয়ে আমি আলোচনা কৰিম তোমালোকে সাইন কস টেন কট সেক কোসেক এইবিলাকৰ জন্ম তোমালোকে জানা কেনেকৈ হৈছে এটা আমি আমাৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ যেটো অধ্যায় সেই পৰিচয়ৰ অধ্যায়ত সেইখিনি কথা ধুনিয়াকৈ আলোচনা কৰা হৈছে আমি আজি যাম অভেদৰ বিষয়ে আলোচনা কৰিবলৈ আমি প্ৰথম এটা অভেদ আলোচনা কৰিম চাবা এইটো তোমালোকে জানা এইটো এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ এইটো সমকোণী ত্ৰিভুজ এ বি সি এটা সমকোণী ত্ৰিভুজ যাৰ বি কোণটো সমকোণ আৰু এ কোণটো হল এটা সূক্ষ্মকোণ সি কোণো এটা সূক্ষ্মকোণ আমি এই কোণ সাপেক্ষে আমি আলোচনা কৰিম এটা তোমালোকে এটা বস্তু জানা নৱমমান শ্ৰেণীত পাইছা কি পাইথাগোৰাছৰ সূত্ৰ কি পাইছিলা পাইথাগোৰাছৰ সূত্ৰ হেতু কি আছিল যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান এইটো আমাৰ যে সমকোণী ত্ৰিভুজ আছে ABC সমকোণী ত্ৰিভুজ ইয়াৰ অতিভুজ আছে কি আমাৰ AC আৰু বাকি বাহু দুটা অৰ্থাৎ এ কোণ সাপেক্ষে AB টোৰ নাম হল ভূমি আৰু BC টোৰ নাম হল কি লম্ব গতিকে ইয়াত আমাৰ কি হ'ব আমি পাইথাগোৰাছ এতে লিখিম পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাম a বা bc স্কয়ার প্লাস ab স্কয়ার ইকুয়াল টু কি হ'ব ac স্কয়ার তাৰ মানে এটোৰ বৰ্গ যোগ bc ৰ বৰ্গ সমান কি হ'ব ac ৰ বৰ্গ এই সম্বন্ধটোৰ পৰা এই পাইথাগোৰাছৰ এই সূত্ৰটোৰ এই সম্বন্ধটোৰ পৰা যে লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ সমান কৰ্ণৰ বৰ্গ এই সম্বন্ধটোৰ পৰা আমি যি তিনিটা মূল অভেদ সেই তিনিটা মূল অভেদ আমি প্ৰমাণ কৰিম এতিয়া প্ৰথমে তুমি চোৱা এক নম্বৰ এটা আমি কি কৰিম তিনটা বাহু আছে এটা আছে AC এটা আছে AB এটা আছে BC তাৰ মানে এটা আমি লিখিছো AC স্কয়াৰ BC স্কয়াৰ AB স্কয়াৰ তিনটা বাহু আছে আমি প্ৰথমে এই সম্বন্ধটোক অৰ্থাৎ BC স্কয়াৰ প্লাস AB স্কয়াৰ AC স্কয়াৰ এই সম্বন্ধটোক প্ৰথমে AC স্কয়াৰে হৰণ কৰি দিম তাৰমানে এক নম্বৰ সমীকৰণটোক AC স্কয়াৰে হৰণ কৰি কি পাম আমি BC স্কয়াৰ বাই কি হ'ব AC স্কয়াৰ প্লাস কি হ'ব AB স্কয়াৰ বাই AC স্কয়াৰ ইকুয়াল টু কি হ'ব AC স্কয়াৰ বাই AC স্কয়াৰ ভেৰি সিম্পল এইটো মই এইটোতে অলপ ডিটেইলছ লিখিম এইটো BC বাই AC হোল স্কয়াৰ লিখিব পাৰো প্লাস এইটো AB বাই AC হোল স্কয়াৰ ইকুয়াল টু AC স্কয়াৰ বাই AC স্কয়াৰ মানে 1 ধৰিব পাৰিছে এইটো BC বাই AC হোল স্কয়াৰ AB বাই AC হোল স্কয়াৰ ইকুয়াল টু AC স্কয়াৰ বাই AC স্কয়াৰ ইকুয়াল টু কি আহে 1 এটা চা তুমি এই BC বাই AC BC কি আছিল BC আছিল আমাৰ লম্ব AB কি আছিল ভূমি আৰু AC টোৰ নাম কি আছিল কৰ্ণ যেতিয়া লম্ব বাই কৰ্ণ আমি জানো সাইন এ কোণ সাপেক্ষে আছিল সেই কাৰণে এটো কি হ'ব সাইন A হোল স্কয়াৰ প্লাস এটো AB বাই AC এটো ভূমি বাই কৰ্ণ কি আছিল জানা তোমালোকে কি আছিল cos A হোল স্কয়াৰ ইকুয়াল টু কিমান 1 তাৰ মানে এটো হোল স্কয়াৰ হলে কি জানা কোণৰ ওপৰত কিন্তু স্কয়াৰ নাহে দে কি আহিব sin স্কয়াৰ A প্লাস cos স্কয়াৰ A ইকুয়াল টু 1 এইটো প্ৰথম তোমালোকে পোৱা অভেদ কি পাইছা মো sin স্কয়াৰ A প্লাস cos স্কয়াৰ A ইকুয়াল টু 1 ইয়াৰ পৰা আমি আৰু কেইটামান সূত্ৰ বনাব পাৰি সে এটো লিখিব পাৰি sin স্কয়াৰ A ইকুয়াল টু কি হ'ব 1 মাইনাস cos স্কয়াৰ A cos স্কয়াৰ এটো তো হুফালে নিউ কি হ'ব 1 মাইনাস cos স্কয়াৰ A আৰু দুই নম্বৰ যদি আমি কও
সাইন এ ইজিকেল টু কি হব সাইন এ ইজিকেল টু কি হব স্কয়ার উঠাই কি হব ৰুট ওভাৰ 1 মাইনাছ কস স্কয়াৰ এ নাম্বাৰ 3 কস স্কয়াৰ এ ইজিকেল টু কি হব একেদৰে 1 মাইনাছ সাইন স্কয়াৰ এ সাইন স্কয়াৰটো হুবালি নিছো নাম্বাৰ 4 cos a ইজিকেল টু কি হব cos a ইজিকেল টু ৰুট ওভাৰ 1 মাইনাছ সাইন স্কয়াৰ এ এই অভেদ কেইটা আমি পালো ঠিক একেদৰে এবাৰ এই 1 নম্বৰ সমীকৰণটোক তুমি এইবাৰ মই কিছু এসি স্কয়াৰ হৰণ কৰা হৈছে এবাৰ তুমি বিসি ৰে হৰণ কৰিব পাৰা নাইবা এবি ৰে হৰণ কৰিবা আমি এবি স্কয়াৰ হৰণ কৰি দিলো এবি স্কয়াৰ কি হ'ব চোৱা তেতিয়া হ'ব বিসি স্কয়াৰ বাই এবি স্কয়াৰ প্লাস কি হ'ব এবি স্কয়াৰ বাই এবি স্কয়াৰ এটু দে এক নম্বৰ আছে বিসি স্কয়াৰ বাই এবি স্কয়াৰ বাই এবি স্কয়াৰ ইকুয়াল টু কি হ'ব এসি স্কয়াৰ বাই এবি স্কয়াৰ ওকে দেখা পাইছা বিসি স্কয়াৰ বাই এবি স্কয়াৰ প্লাস এবি স্কয়াৰ বাই এবি স্কয়াৰ ইকুয়াল টু এসি স্কয়াৰ বাই এবি স্কয়াৰ এটা কি হ'ব এটু জানা বিসি বাই এবি আমি হোল স্কয়ারটো নিলিখিলো এটু নিচিনাকৈ আমি নিলিখো ডাইরেক্ট লিখি দিম বিসি বাই এবি মানে আমাৰ কি হয় লম্ব বাই ভূমি এটু 10 এ হোল স্কয়ার মানে 10 স্কয়ার এ প্লাস এবি স্কয়ার বাই এবি স্কয়ার মানে 1 ইকুয়াল এসি বাই এবি এসি মানে কি কর্ণ বাই ভূমি কি বোঝায় কর্ণ বাই ভূমি সেক কসৰ উল্টা সেক স্কয়ার এ তার মানে এইটো আমি এনেকৈ লিখিব পাৰো এটা ফর্ম আছে 1 প্লাস 10 স্কয়ার এ ইকুয়াল টু সেক স্কয়ার এ এইটো দ্বিতীয় অভেদ আমি পালো 2 নম্বৰ অভেদ 2 নম্বৰ ইয়াৰ পৰা আমি সেক এ ইকুয়াল টু আমি পাব পাৰো সেক এ ইকুয়াল টু কি হ'ব সেক এ ইকুয়াল টু ৰুট ওভাৰ 1 প্লাস 10 স্কয়ার এ দেখিছে ধৰি পাইছা তোকলে লিখি লবা দেই 1 প্লাস 10 স্কয়ার এ এইটো আমি ইয়াৰ পৰা সেক স্কয়াৰ আছিল এই সেক স্কয়াৰৰ স্কয়াৰ উঠাই দিলে কি হ'ব সেক এ ইকুয়াল টু ৰুট ওভাৰ 1 প্লাস 10 স্কয়াৰ এ একেদৰে তুমি 10 স্কয়াৰ এ মানে কি পাবা 10 স্কয়াৰ এ মানে আমি পাম ৰুট ওভাৰ কি হ'ব সৰি দেই ৰুট ওভাৰ নহয় আমি 1 টো ট্ৰান্সফাৰ কৰিলো তেতিয়া হ'ব কি সেক স্কয়াৰ এ মাইনাস 1 হা 10 স্কয়াৰ এ ইকুয়াল টু কি হ'ব সেক স্কয়াৰ এ মাইনাস 1 ইয়াৰ পৰা 10 এ ইকুয়াল টু কি হ'ব 10 এ ইকুয়াল টু ৰুট ওভাৰ সেক স্কয়াৰ এ মাইনাস 1 আৰু এটা সূত্ৰ হ'ব এইটো চোৱা 10 স্কয়াৰ হুবালি নিয়াচোন কি হ'ব সেক স্কয়াৰ এ মাইনাস 10 স্কয়াৰ এ ইকুয়াল টু 1 এই চাৰিটা সূত্ৰ তুমি পাবা এইটো সূত্ৰ পাবা দ্বিতীয় সূত্ৰটোৰ পৰা এইটো 1 নম্বৰ আছিল এইটো 2 নম্বৰ আছে 1 নম্বৰৰ পৰা এই চাৰিটা পালা 2 নম্বৰৰ পৰা এনেকুৱা চাৰিটা আৰু এটা অভেদ আমি আলোচনা কৰিম তোমালোকৰ যদি স্ক্ৰিনশ্বট ল'ব লাগে ল'ব পাৰা নাইবা তুলি ল'ব পাৰা এতিয়া আমি 3 নম্বৰ সূত্ৰ প্ৰমাণ কৰিবলৈ যাম তেতিয়া চা এসি এইটো এই 1 নম্বৰ সম্বন্ধটো আমি এসি স্কয়াৰেৰে হৰণ কৰা হৈছে এবি স্কয়াৰেৰে হৰণ কৰা হৈছে এতিয়া আমাৰ হৰণ কৰিবলৈ বাকি কি আছে বিসি স্কয়াৰৰ দ্বাৰা মানে বিসি স্কয়াৰ দ্বাৰা হৰণ কৰিলে আমি কি পাওঁ অলপ চোৱা তোমালোকে সুন্দৰকে কি হ'ব এইবাৰ আমি 1 নম্বৰ সমীকৰণক বিসি স্কয়াৰেৰে হৰণ কৰিম কি পাওঁ আমি এটো কি হ'ব বিসি স্কয়াৰ বাই বিসি স্কয়াৰ প্লাস এবি স্কয়াৰ বাই বিসি স্কয়াৰ ইকুয়াল টু এসি স্কয়াৰ বাই বিসি স্কয়াৰ ভেরি সিম্পল বিসি স্কয়াৰ কেনসেল ইকুয়াল টু কিমান হ'ব 1 প্লাস এবি বাই বিসি মানে কি ভূমি বাই লম্ব কি বুজায় কট কি হ'ব এ কট স্কয়াৰ এ ইকুয়াল টু কি হ'ব এসি বাই বিসি কি বুজায় কোসেক তেনেহ'লে হ'ব কোসেক স্কয়াৰ এ ইয়াৰ পৰা তুমি এইটো হ'ব থাৰ্ড নম্বৰ আইডেন্টিটি এতিয়া ইয়াৰ পৰা তুমি লিখিব পাৰা কোসেক এ ইকুয়াল টু কি হ'ব ৰুট ওভাৰ 1 প্লাস কট স্কয়াৰ এ ইকুয়াল টু আমি কিমান পাম এই আগৰ দৰে কি হ'ব কোসেক স্কয়াৰ এ মাইনাস 1 একেই সেম তাৰপিছত কট এ ইকুয়াল টু কি হ'ব ৰুট ওভাৰ কোসেক স্কয়াৰ এ মাইনাস 1
आर पाছত আৰু এটা পাম কোসেক স্কয়ার এ মাইনাস কোট স্কয়ার এ ইজিক্যাল টু 1 ধৰিব পাৰিছা এই কিমানটা সূত্ৰ পালা ইয়াত আকৌ চাৰিটা পালা এটো এক নম্বৰ এটা পালা এটো 3 নম্বৰ আইডেন্টিটিজ পালা তাহলে তিনটা হল মূল সূত্ৰ 1 2 3 আমাৰ তিনটা মূল সূত্ৰ আৰু প্ৰতিটো সূত্ৰৰ পৰা 3 আৰু 4টা কৈ সূত্ৰ সৃষ্টি হৈছে মুঠতে 3 4 গুণ 12 আৰু ইয়াত আছে 3টা 12 দিনে 15টা সূত্ৰ আমি পালো এইবিলাক সূত্ৰৰ সহায়তে আমি ত্ৰিকোণমিতিৰ যিবিলাক অভেদ সেইবিলাক আমি প্ৰমাণ কৰিব লাগিব